जय हिंद नमस्कार वेलकम टू योर चैनल डिफेंस स्टडी कॉर्नर सकलों कारण बहुते इम्पर्टेन्ट भिडिओ एतिया आपनार सकलोरे जोंटो सब्जेक्टत भय आछे हेतु सब्जेक्टर भय मैं आतৰাই दिम प्रथमते আজি আমি बहुते इम्पर्टेन्ट टपिকৰ বিষয়ে डिस्कशन কৰিম इंग्लिशर बहुते इम्पर्टेन्ट टपिक सिंगुलार एंड प्लुरल नाउन बुझि पाइছে সকলোৱে सिंगुलार एंड प्लुरल नाउन जोंटो এটা হলেও কোৱেশ্চন আপোনাৰ পেপাৰত আহিব যেহেতু এতিয়া আপোনাৰ एग्जाমৰ কাৰণে 7-8 দিনৰ সময় আছে বেছি সময় নাই আপোনাৰ एग्जाम এতিয়া নিশ্চয় বহুত জলদি আপোনাৰ एग्जाम হ'ব টেন্টেটিভলি তো 23 মাৰ্চত আপোনাৰ एग्जाम निश्चित আছে probability 90% আছে হয়নে সো আমি প্ৰথমতে রুল হিসাবত শিকিম যে প্লুরাল আপুনি কোনোবা এটা নাউনৰ প্লুরাল কেনেকৈ উলাব পাৰে নাউন মানে কি নাউন মানে হল নাম যিকোনো মানুহৰ নাম বা বস্তুৰ নাম বা যিকোনো নাম বুজি পাইছে যেনেকৈ মোৰ নাম হয় रोहन সো মই এটা নাউন মোৰ নাম নাউন আৰু ময়ো নাউন মেন মই মেন হয় নে নহয় মই মানুহ হয় নে নহয় সো মানুহ শব্দটোৱে নাউন মানে যিকোনো বস্তু যোনটো আপুনি নিজৰ কানেদি শুনা পায় বা যিকোনো বস্তুৰ যিকোনো নাম হেতু নাউন মানে নাউন শব্দকোৱে আপুনি একদম ভালকে বুজিবলৈ হলে আপুনি নাউন মানে নাম বুলি ক'ব পাৰে বুজি পাইছে সকলোৱে এটা প্ৰথম ৰুলটো চাওক ৰুল নহয় আৰামত শিকি যাম বুজি যাম ওকে এতিয়া কোনোবা এটা শব্দ যদি আপুনি তাৰ পিছফালে কোনোবা এটা ওয়াৰ্ডৰ পিছফালে যদি আপুনি এস লগাই দিয়ে হেতু কি হৈ যায় প্লুৰেল হৈ যায় বুজি পাইছে সকলোৱে যেনেকৈ আপোনাৰ স্ক্ৰিনত আপুনি দেখা পাই আছে বোট বোটৰ পিছফালে আমি এস লগাই দিলে কি হৈ যাব বটস এটো বোট মানে নাও এটা নাও হৈ গ'ল সিঙ্গুলাৰ ঠিক আছে বোট মানে এটা নাও আৰু তাৰ লগত আপুনি এস যোগ কৰিলে বোটস হৈ যায় বোটস মানে এটাতকৈ বেছি বুজি পাইছে সিঙ্গুলাৰ মানে এটা আৰু প্লুৰেল মানে এটাতকৈ বেছি হেইটোৱে হ'ল আপোনাৰ সিঙ্গুলাৰ আৰু প্লুৰেল তেনেকৈ আপুনি লয়াৰ মানে কি উকিল লয়াৰ মানে এটাই উকিল তাৰ লগত এস যোগ কৰি দিলে কি হৈ যাব লয়াৰ্স হৈ যাব লয়াৰ্স মানে এটাতকৈ বেছি উকিল বুজি পাইছে সকলোৱে এটাতকৈ বেছি লয়াৰ হলে তাক লয়াৰ্স বুলি কয় ইয়েস এভৰিওয়ান বুজি পালে জাৰ্ম লগত আপুনি এস যোগ কৰি দিলে কি হৈ যাব জাৰ্মস প্লুৰেল হয়নে জাজৰ প্লুৰেল কেনেকৈ হ'ব জাজৰ পিছফালে এস যোগ কৰি দিয়ক জাজেছ হৈ যাব কাউৰ পিছফালে এস যোগ কৰি দিয়ক কাউজ হৈ যাব তেনেকৈ জব পিছফালে এস যোগ কৰি দিয়ক কি হৈ যাব জবস হৈ যাব বুজি পাইছে চাকৰি এটা চাকৰি মানে জব আৰু এটাতকৈ বেছি চাকৰি মানে জবস বুজি পালে সকলো লাষ্টত কি হ'ল এস ইউজ কৰিলো তেনেকৈ কোনোবা আপুনি কেনেকৈ গম পাব ক'ত এস ইউজ কৰিব ক'ত ইএস ইউজ কৰিব ক'ত ভিএস ইউজ কৰিব হেইটো আমি এতিয়া বুজি যাম ঠিক আছে সেকেন্ড পইণ্ট চাওক দ্য প্লুৰেল অফ নাউন্স এন্ডিং ইন এছ এছএইচ CH X and Z কি বুজি পালে ইয়াত যেতিয়া কোনোবা এটা প্লুৰেল কোনোবা এটা নাউন সিঙ্গুলাৰ আমি ধৰো ঠিক আছে যদি কোনোবা এটা নাউন সিঙ্গুলাৰ নাউন আছে যদি সেইটো নাউনৰ নামৰ লাষ্টৰ আখৰটো লেটাৰটো S আছে SH আছে CH আছে X আছে বা Z আছে এই পাঁচটাৰ ভিতৰত কোনোবা এটা আছে তেনেহলে আপুনি কি ইউজ কৰিব লাগিব ES ইউজ কৰিব লাগিব তাৰ প্লুৰেল ফৰ্মত বুজি পালে যেনেকৈ বক্স এটা বক্সটো আপুনি কি দেখা পাই আছে বক্সৰ লাষ্টত এক্স আছে নহয় সো এক্স যদি আছে আপুনি তাৰ লগত কি ইউজ কৰিবলৈ তাক প্লুৰেল বনাব আপুনি তাৰ লগত কি ইউজ কৰিব ইএস ইউজ কৰিব সো কি হৈ যাব প্লুৰেল ফৰ্ম বক্সেস এটা বক্স মানে এটা কাৰ্টুন বক্সেস মানে বহুতেই কাৰ্টুন বুজি পালে সকলোৱে ক্লাস লাষ্টত এস আছে নহয় এটা যদি লাষ্টত এসও থাকে আপুনি কি ইউজ কৰিব আপুনি ইএস ইউজ কৰিব সো ক্লাছৰ লগত ইএস ইউজ কৰিলে তাৰ প্লুৰেল ফৰ্ম ক্লাছেছ হৈ যায় যদি লাষ্টৰ সিএইচ থাকে তেনেহলে আপুনি ইএস ইউজ কৰিব তেনেহলে হেতু কি হৈ যাব ডিচেছ হৈ যাব তেনেকৈ লাষ্টত যদি এছএইচ থাকে যেনেকৈ ফ্লেশ লাষ্টত এছএইচ আছে নহয় ইয়াত আপুনি কি ইউজ কৰিব পাৰিব ইয়াত আপুনি ইএস ইউজ কৰিব পাৰিব তাৰ পিছত কি হৈ যাব ফ্লেশেছ হৈ যাব তেনেকৈ ফিজ লাষ্টত কি আছে জেড আছে যদি জেডও লাষ্টত থাকে জেড লেটাৰ লাষ্টত থাকে তেনেহলে আপুনি তাৰ লগত ইএস যোগ কৰিব লাগিব হেতু ফিজেছ হৈ যাব তাৰ প্লুৰেল ফৰ্ম বুজি পালে এতিয়া আপুনি অনগিনত বস্তুৰ প্লুৰেল ফৰ্ম ইয়াত কৰি থাকিব নালাগে ওয়াৰ্ডবিলাক মেমৰাইজ কৰিব নালাগে আপুনি ৰুল মনত ৰাখক যদি লাষ্টত এক্স থাকে এছ থাকে সিএইচ থাকে ঠিক আছে এছএইচ থাকে বা জেড থাকে তেনেহলে আপুনি ইএস যোগ কৰি পেলাই হেতুৰ প্লুৰেল ফৰ্ম আপুনি লিখিব পাৰে সিম্পল ট্ৰিক হেতু বুজি পালে সকলোৱে এতিয়া আপুনি 3 নম্বৰ ৰুলটো চাওক যেতিয়া কোনোবা এটা নাউন মানে কি নামৰ লাষ্টত যদি y থাকে তেনেহলে আপুনি তাক প্লুৰেল ফৰ্মটো কেনেকৈ বনাব পাৰিব বহুতে ইজি একদম হাৰ্ড একো নাই ইয়াত বহুতে ইজি আপুনি আৰামত বুজি যাব ঠিক আছে মোৰ লগত বুজি যাব সিঙ্গুলাৰ ঠিক আছে সিঙ্গুলাৰ মানে কি এটা সিটি যে আমি কৈ দিও সিটি মানে কি সিটি মানে চহৰ
এটা চহৰ চিটি মানে কি এটা চহৰ লাষ্টত ৱাই আছে নে নাই যেতিয়া কোনোবা এটা ৱৰ্ডৰ লাষ্টত ৱাই থাকে আৰু ৱাইৰ আগৰ যোনটো লেটাৰ থাকে লাষ্টৰ লেটাৰ চাওকচোন চিটিৰ লাষ্টৰ লেটাৰ কি হয় ৱাই হয় এতিয়া ৱাইৰ আগৰ লেটাৰটো কি হয় ভালকৈ চাওকচোন মন কৰি চাওক ৱাইৰ আগৰ লেটাৰটো হয় আপোনাৰ টি টি কি হয় কনজনেণ্ট হয় হয়নে কনজনেণ্ট হয় যেতিয়া কোনোবা এটা কনজনেণ্ট থাকিব ৱাই লেটাৰৰ আগত যদি এটা ৱৰ্ডৰ লাষ্টৰ লেটাৰ ৱাই থাকে আৰু তাৰ আগত কনজনেণ্ট থাকে তেনেহ'লে আপুনি কি কৰিব লাগিব এইটো ৱাইটো লগালগ আপুনি আইলৈ পৰিৱৰ্তন কৰিব লাগিব ৱাইটো লগালগ আইলৈ চেঞ্জ কৰিব লাগিব আৰু তাৰ লগত আপুনি ইএছ যোগ কৰিব লাগিব আৰু ইএছ যোগ কৰাৰ লগে লগে আপোনাৰ প্লুৰেল ফৰ্মটো আপুনি পাই যাব বুজি পাইছে সকলোৱে তেনেকৈ যদি চিটি লাষ্টত ৱাই আছে আৰু টিটো হয় কনজনেণ্ট তেতিয়া আমি কি কৰিম ৱাইটো লগালগ আইলৈ চেঞ্জ কৰি দিম আৰু তাৰ পিছত কি যোগ কৰি দিম ইএছ যোগ কৰি দিম তেনেহ'লে কি হৈ যাব চিটি প্লুৰেল ফৰ্মটো চিটিজ হৈ যাব তেনেকৈ বেবি লাষ্টত ৱাই আছে আৰু যোনটো ৱাই আগত বি আছে বি কি হয় কনজনেণ্ট হয় চ' লাষ্টৰ আমি ৱাইটো চেঞ্জ কৰি পেলাই আই কৰি দিম আৰু তাৰপিছত ইএছ যোগ কৰি দিম চ' আমাৰ কি হৈ যাব বেবিজ তেনেকৈ কোম্পানী লাষ্টৰ ৱাইটো চেঞ্জ কৰি পেলাই আই কৰি দিম আৰু ইএছ যোগ কৰি দিম কি হৈ যাব কোম্পেনিজ বুজি পালে সকলোৱে এতিয়া 4 নম্বৰ ৰুল আমি শিকোঁ আমি অলপ আগত কি শিকিছিলোঁ ভাইটি ভণ্টি যিমান চাই আছে আমি শিকিছিলোঁ যদি লাষ্টৰ লেটাৰটো ৱাই থাকে আৰু তাৰ আগৰটো কনজনেণ্ট থাকে তেনেহ'লে আপুনি কি ইউজ কৰিব লাগিব আপুনি ইএছ ইউজ কৰিব লাগিব তেনেকৈ যদি লাষ্টৰ লেটাৰটো ৱাই থাকে আৰু তাৰ আগৰ লেটাৰটো ভাৱেল থাকে ভাৱেল মানে কি এই আই অ' ইউ যদি এই পাঁচটাৰ ভিতৰত কোনোবা এটা লেটাৰ থাকে তেনেহ'লে আপুনি নিশ্চয় কি ইউজ কৰিব আপুনি এছ ইউজ কৰিব তেনেকৈ টয় লাষ্টটো ৱাই তাৰ আগৰটো কিবা ভাৱেল আছেনে নাই চাওকচোন তাৰ আগৰ ভাৱেল আছে কাৰেক্ট ই অ' মানে কি ভাৱেল চ' টয় লাষ্টৰটো ৱাই আছে তাৰ আগৰ লেটাৰটো ভাৱেল আছে তেনেহ'লে আপুনি কি ইউজ কৰিব এছ ইউজ কৰিব বুজি পালে সকলোৱে চ' টয় প্লুৰেল ফৰ্ম কি হৈ যাব টয়িজ হৈ যাব ইয়াত এছ লিখা নাই কিন্তু আপুনি নিজেই বুজি ল'ব ঠিক আছে টি অ' ৱাই এছ হৈ যাব টয়িজ তেনেকৈ মং কি আপুনি শব্দটো ভাবি থাকিব নালাগে কি হ'ব আপুনি লাষ্টৰ দুটা আখৰটো চালে হ'ল ৱাই আছে যেতিয়া ৱাই থাকিব আমি ডাইৰেক্টলি কি কৰিম আইলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিম কিন্তু চেষ্টা কৰাৰ আগত আমি কি চাম ৱাই আগত কনজনেণ্ট আছে নে ভাৱেল আছে এতিয়া ৱাই আগত কি আছে চাওকচোন কনজনেণ্ট আছে নে ভাৱেল আছে ৱাইৰ আগত আছে ই কি হয় ভাৱেল হয় যেতিয়া ভাৱেল হয় আমি কি ইউজ কৰিম ই এছ ইউজ কৰিম নে এছ ইউজ কৰিম ভাবকচোন নিজেই আমি ডেফিনেটলি এছ ইউজ কৰিম হয়নে চ' মংকি কি হৈ যাব মংকিজ তেনেকৈ ডে লাষ্টত ৱাই আছে ৱাই আগত এ আছে চ' যেতিয়া ৱাই আগত এ হ'ব এ মানে হয় ভাৱেল এ হোৱাৰ লগে লগে আপুনি এছ ইউজ কৰিব আৰু কি হৈ যাব ডেইজ হৈ যাব তেনেকৈ লাষ্টত বাই লাষ্টত ৱাই আছে ৱাই আগত ইউ আছে ইউ কি হয় ভাৱেল হোৱাৰ লগে লগে আপুনি কি ইউজ কৰিব ই এছ ইউজ কৰিব হয়নে নহয় ভাৱেল হোৱাৰ লগে লগে আপুনি কি ইউজ কৰিব এছ ইউজ কৰিব মই আকৌ কৈ আছোঁ যদি লাষ্টত ৱাই থাকে ৱাই আইলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব কিন্তু কেতিয়া পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব যেতিয়া ৱাই আগত কনজনেণ্ট থাকে যদি ৱাই আগত কনজনেণ্ট থাকে তেনেহ'লে ৱাই আইলৈ লিখি পৰিৱৰ্তন কৰিব আৰু লাষ্টত ই এছ লগাই দিব হয়নে কিন্তু যদি ৱাই আগত ভাৱেল থাকে তেনেহ'লে ৱাই কি হ'ব ডাইৰেক্টলি এছৰ লগত যোগ হৈ যাব বুজি পালে সকলোৱে এতিয়া আৰু এটা ৰুল সকলোৱে শিকক যদি কোনোবা এটা ছিংগুলাৰ নাউন থাকে ছিংগুলাৰ নাউন মানে এটা নাম হয়নে যদি কোনোবা এটা ছিংগুলাৰ নাউন থাকে তেনেহ'লে আপুনি কি কৰিব যদি লাষ্টৰ লেটাৰটো অ' থাকে ঠিক আছে এতিয়ালৈকে আপুনি বুজিলে কি বুজিলে আপুনি বুজিলে যদি কোনোবা এটা লেটাৰ লাষ্টত ৱাই থাকে তেনেহ'লে কনজনেণ্ট ৱাই আগত যদি কনজনেণ্ট থাকিব আমি আইলৈ পৰিৱৰ্তন কৰিম আৰু ই এছ যোগ কৰি দিম যদি ৱাই আগত ভাৱেল থাকে তেনেহ'লে আমি ৱাইৰ লগত কি যোগ কৰি দিম এছ যোগ কৰি দিম কিন্তু যদি লাষ্টৰ ৱৰ্ডৰ লাষ্টৰ লেটাৰটো অ' থাকে ঠিক আছে ৱৰ্ডৰ লাষ্টৰ লেটাৰটো অ' থাকে তেনেহ'লে আপুনি তাৰ লগত কি যোগ কৰিব একো নাভাবাকৈ আপুনি ডাইৰেক্ট এছ যোগ কৰিব ঠিক আছে যেনেকৈ ৰডিঅ' এতিয়া ৰডিঅ' লাষ্টৰ লেটাৰটো কি আছে চাওকচোন অ' আছে চ' অ' হোৱাৰ লগে লগে আপুনি তাত এছ যোগ কৰিব বুজি পালে সকলোৱে বুজি পালে তেনেকৈ আপুনি যদি ৰেডিঅ' চাই ৰেডিঅ' লাষ্টৰ লেটাৰটো অ' হয় এতিয়া অ' হোৱাৰ লগে লগে আপুনি তাত এছ যোগ কৰিব যেতিয়া এছ যোগ কৰিব এইটো হৈ যাব ৰেডিঅ'ছ তেনেকৈ ডুঅ' এতিয়া ডুঅ' মানে কি লাষ্টত অ' আছে নহয় অ' হোৱাৰ লগে লগে আপুনি এছ যোগ কৰিব ডুঅ'ছ হৈ যাব তেনেকৈ ট্ৰাইঅ' লাষ্টত অ' আছে অ' হোৱাৰ লগে লগে আপুনি এছ যোগ কৰিব ট্ৰাইঅ'ছ হৈ যাব তেনেকৈ
পিয়ানো লাষ্টত অ' আছে যদি লাষ্টত অ' লেটাৰ থাকে কি যোগ কৰিব এছ যোগ কৰিব লগালগত পিয়ানোছ হৈ যাব তেনেকৈ চ'ল' লাষ্টত অ' আছে অ' থাকিলে কি যোগ কৰিব এছ যোগ কৰিব চ'ল'ছ হৈ যাব এইবিলাক নিয়ম আপুনি মনত ৰাখক সকলোৱে এইবিলাক নিয়ম একদম মনত ৰাখিব মনত ৰখাৰ লগে লগে আপুনি গম পাই যাব কেনেকৈ আপুনি লেটাৰবিলাক পৰিৱৰ্তন কৰিব পাৰিব ৱৰ্ডবিলাক পৰিৱৰ্তন কৰিব পাৰিব প্লুৰেল লয় ছিংগুলাৰ প্লুৰেল কেনেকৈ গম পাব ভেৰি ইজি লগতে আৰু এটা আপুনি ফেক্টটো শিকক আৰু এটা আপুনি ৰুলটো শিকক বহুতেই ইজি ৰুল বুলি নাভাবিব মই আপোনাক একদম আৰামত বুজাই আছোঁ এতিয়া লাষ্টত যদি কোনোবা এটা শব্দৰ ৱৰ্ডৰ লাষ্টত লেটাৰটো এফ থাকে ঠিক আছে লাষ্টৰ লেটাৰটো এফ থাকে চকু মুদি পেলাই তাত এছ যোগ কৰি দিব বুজি পাইছে যেনেকৈ ষ্টাফৰ লাষ্টৰ লেটাৰটো এফ আছে ইয়াত আপুনি লাষ্টত কি যোগ কৰিব এছ যোগ কৰিব ষ্টাফছ হৈ যাব তেনেকৈ চিফ CHIEF লাষ্টৰ লেটাৰটো এফ আছে এফ হোৱাৰ লগে লগে আপুনি তাৰ লগত কি যোগ কৰিব এছ যোগ কৰিব চিফছ হৈ যাব তেনেকৈ প্ৰুফৰ লাষ্টৰ লেটাৰটো এফ আছে এফ হোৱাৰ লগে লগে আপুনি তাৰ লগত কি যোগ কৰিব এছ যোগ কৰিব প্ৰুফছ হৈ যাব তাৰ প্লুৰেল ফৰ্ম বুজি পালে সকলোৱে এতিয়া ভাইটি ভণ্টিসকল সকলো শব্দৰ লগত আপুনি এছ বা ই এছ বা IES যোগ কৰিব নোৱাৰে কোনোবা শব্দ তেনেকুৱা হৈ যায় যোনটো আপুনি মন কৰিবও লাগিব মনত ৰাখিবও লাগিব ঠিক আছে চ' কোনোবা শব্দ তেনেকুৱা আছে যেনেকুৱা ফিছৰ লগত আপুনি একো যোগ কৰিব নোৱাৰে তাৰ প্লুৰেল ফৰ্ম ফিছেই হ'ব তেনেকৈ ডিয়াৰৰ লগত আপুনি একো যোগ কৰিব নোৱাৰে তাৰ প্লুৰেল ফৰ্ম ডিয়াৰেই হ'ব চিফৰ লগত আপুনি একো যোগ কৰিব নোৱাৰে তাৰ প্লুৰেল ফৰ্ম চিফেই হ'ব তেনেকৈ এইবিলাক হয় ৱৰ্ডবিলাক যোনটো প্লিজ আপুনি মনত ৰাখিব বিকজ যদি এইবিলাক ৱৰ্ডৰ পৰা কোনোবা এটা ৱৰ্ড আহে প্লুৰেল ফৰ্ম লিখিবলৈ তেনেহ'লে আপুনি মনত কৰিব যে এইবিলাকৰ লগত আপুনি একো যোগ কৰিব নোৱাৰে চ' এইটো প্লিজ স্ক্ৰীনশ্বট আপুনি লৈ ল'ব ঠিক আছে সকলোৱে স্ক্ৰীনশ্বট লৈ লওকচোন এবাৰ মই 2 ছেকেণ্ডৰ পজ লৈ লওঁ হ'লে সকলোৱে স্ক্ৰীনশ্বট লৈ ল'লে এতিয়া আৰু এটা কথা চাওক যদি এইবিলাক ৱৰ্ড আপুনি পায় এক্সামত তেনেহ'লে প্লিজ নোট ডাউন কৰিব এইবিলাক ৱৰ্ড আপুনি মেমৰাইজ কৰিব লাগিব ইয়াৰ আপুনি একো ৰুল আৰু ট্ৰিক নাই ঠিক আছে এইবিলাক কেনেকৈ মেমৰাইজ কৰিব যদি মেন আহে আপুনি কি লিখিব MAN মেন যদি আহে আপুনি MEN মেন লিখিব সেইটো হৈ গ'ল তাৰ প্লুৰেল ফৰ্ম ওমেন যদি আহে আপুনি তাৰ প্লুৰেল ফৰ্ম লিখিব WOMEN আপুনি EN লিখি দিব বুজিছে লাষ্টত তেনেকৈ যদি চাইল্ড থাকে আপুনি চিলড্ৰেন লিখিব ফুড থাকে ফিট লিখিব গুজ থাকে গিজ লিখিব মাউচ থাকে মাইচ লিখিব আৰু টুথ থাকে টিথ লিখিব বুজি পালে সকলোৱে চ' এইবিলাক যোনটো আছিলে আপোনাক প্লুৰেল ফৰ্ম মই কৈ দিলোঁ সকলোৱে ৰুলবিলাক মনত ৰাখিব ট্ৰিকবিলাক মনত ৰাখিব এনেকৈ যদি আপুনি এক্সামত কৰে নিশ্চয় এক্সামটো আপোনাৰ ভাল হ'ব চ' আজিৰ ভিডিঅ' ইমানেই আছিলে আপোনাৰ কাৰণে ভিডিঅ' আগবঢ়াই থাকিম মই জয় হিন্দ জয় ভাৰত